Hi guys, good morning and welcome back to my another vlog. তো এতিয়া উঠো পুৱাৰ পৰা উঠাই নাছিলোঁ একচুৱেলি মানে কালি ৰাতি অলপ দেৰি হৈছিল এতিয়া লাহেকৈ উঠো এইকাৰণে এতিয়া বাজিল 10টা আজি উঠোতে 10টা বাজি গ'ল মুখ ধুই ফ্ৰেছ হৈ ল'লোঁ এতিয়া কিবা এটা মৰ্ণিং ব্ৰেকফাষ্ট খাই লওঁ এয়া আজি আমাৰ জলপান পুৱাৰ মই মাজতে এটা মানে লেপটপ কিনিছিলোঁ সেইটো আপোনালোকে তেতিয়া ভিডিঅ' বনোৱা নহ'ল কাৰণ তেতিয়া মই ইমান ভিডিঅ' বনোৱা নাছিলোঁ মাজতে অলপ ড্ৰপ দিয়া নিচিনা হৈছিলে ভিউজো নাহে সেইকাৰণে ভিডিঅ' বনাব বেছি মন নাযায় তো আজি এই লেপটপটো আপোনালোকক দেখাম সেইটো লৈছিলোঁ আপোনালোকৰ ধৰি লওক এমাহমান হৈ গ'ল এছাৰৰ লেপটপটা লৈছিলোঁ ইভিনিং টাইমত লৈছিলোঁ সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল একচুৱেলি ৰাতি হৈ গ'ল লওঁতে মোৰ ৰাতি 9টা বাজি গ'ল তো এইটো আমাৰ লেপটপ এইটো হ'ল এছাৰ লাইট মানে এছপায়াৰ লাইট তো এছপায়াৰ লাইট i3 প্ৰচেছৰৰ লেপটপ এইটো ইয়াত লিখা আছে স্লিম তাৰপিছত ইফালে আপোনালোকৰ ৰিজলিউশ্যন এইটো আছে ডুৱেল মাইক্ৰফোন পাব ইয়াত আছে আপোনালোকৰ 180 ডিগ্ৰী তো ইয়াত চাওক ফুল 180 ডিগ্ৰী মানে ফ্লেট হৈ যায় তো এইটোৰ কাৰণে মই লৈছোঁ একচুৱেলি যে মানে এইবিলাক জইনবিলাক ভাঙি যায় সেইকাৰণে এইবাৰ ডাইৰেক্ট 180 ডিগ্ৰী লৈছোঁ যাতে নাভাঙে তাৰপিছত এইটো আছে মেটেল এলয় বডি যিহেতু মই প্ৰায় ৰাইডিং কৰি থাকোঁ আপোনালোকে ভিডিঅ' চালে গমেই পায় মই ঘূৰা কৰি থাকোঁ তো ঘূৰা কৰিলে লেপটপটো মানে বেয়া হৈ যোৱাৰ চান্স থাকে এতিয়া মেটেল বডি না কেছ নাই আগততো আছিল প্লাষ্টিক বডি হ'লে অলপ প্ৰব্লেম হয় আৰু ভাঙাৰ চান্স থাকে তো এইবাৰ চাওক কি টাইট একদম মেটেল বডি তো এতিয়া হ'ল আমাৰ লাঞ্চ টাইম আজি আছে আমাৰ এইফালে কলমৌ শাক ভাজি আৰু বৰা টেঙা এইফালে চাওক এইফালে টেঙাৰ আঞ্জা নেমু টেঙা আৰু বৰা তো এতিয়া লাঞ্চ কৰিম তাৰপিছত লাঞ্চ কৰোঁতে অলপ টিভি চাই কৰিব লাগিব ৰাতি চাই খাম একচুৱেলি ইয়াত ডাইনিং আছে কিন্তু ডাইনিঙত নাখাওঁ এই ডাইনিঙত খাই ভাল নালাগে মই মানে বেছি ওপৰত খাব ভাল নাপাওঁ সেইকাৰণে ইয়াতে পাকাতে লৈ লৈছোঁ পানী বটল ৰেডি তো ইয়াতে টিভি চাই ধুনীয়াকৈ খাম এতিয়া হ'ব লাঞ্চ এইফালে ৰেডি আমাৰ খানা আজি ভাত কলমৌ ভাজি আৰু এইফালে টেঙা তো এতিয়া খোৱাহে কথা আৰু ধুনীয়াকৈ খাই লৈ আকৌ লগ পাই আছোঁ এতিয়া বাজিল 4:37 ইভিনিং টাইম হৈ গ'ল ঘৰত সোমাই থাকি বহুত বৰ লাগিল অলপ ভাবিলোঁ কি আমাৰ ওচৰতে বৰ ধুনীয়া লোকেশ্যন আছে আপোনালোককো দেখা পাব মানে বৰ ধুনীয়া নেচাৰেল পৰিৱেশ তো তাতে অলপ গৈ অলপ নেচাৰৰ পৰিৱেশৰ ফিল লওঁ আৰু অলপ মনটো ভাল লাগিব ঘৰত সোমাই থাকি একদম বৰ হৈ গ'লোঁ তাৰ কাষত আছে এটা বৰ ধুনীয়া মাথোৱাৰী ইফালে চাওক পিছফালে এইটো যিটো দেখিছে আপোনালোকে এইটো হ'ল এটা মাথোৱাৰী ইফালে এনেকৈ ইফালে এইটো মাথোৱাৰী বৰ ধুনীয়া লোকেশ্যন মানে ঘৰৰ ওচৰতে একদম সন্মুখতে আপোনাৰ বৰ ধুনীয়া মাথোৱাৰী আৰু ইফালে পুখুৰীটো মাছ দিয়া পুখুৰী তাৰপিছত এনেকৈ বৰ ধুনীয়া আৰু গোটেই কাষতে আমাৰ নেচাৰেল পৰিৱেশ পথাৰৰ কাষত ঘৰটো বৰ ধুনীয়া লাগে থাকি পুখুৰীটোৰ পাৰত চাওক এই ঘৰটো কি ধুনীয়াকৈ বনাই থৈ দিছে এই ঘৰটোত থাকি মেলি মানে মাছ ৰাখে আৰু ধুনীয়াকৈ যাতে কোনো চুৰ তুৰ কৰিব নোৱাৰে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যিখিনি পাৰোঁ দেখালোঁ সেইটো জাষ্ট নৰ্মেল এটা ডেইলি ব্লগ আছিল তো ভাবিছোঁ যিহেতু সদায় ব্লগ বনাম তো এনেকৈ ডেইলি কিছুমান ব্লগ বনাই থাকিম আজি ধৰি লওক ভিডিঅ'টো অলপ চাগে বৰিং হ'ল নেক্সট টাইম অলপ এনাৰ্জি আনিব ট্ৰাই কৰিম নেক্সট টাইম মানে অলপ বেলেগ বস্তু দেখাব ট্ৰাই কৰিম তো আজিৰ ভিডিঅ'টো এইখিনিয়েই তো যদি ভিডিঅ'টো চাই ভাল পালে ডিছলাইক কৰিব যদি বেয়া পালে ডিছলাইক কৰিব কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আকৌ তেনেকুৱা ধামাকাৰ ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে বাই টেক কেয়াৰ